কেইদিনমানৰ আগতে আপোনালোকে এডিআৰই এক্সাম দি গৈছে আৰু ইতিমধ্যে আনচাৰ কি আৰু OMR অনলাইনত এভেইলেবল হৈ গৈছে। আপোনালোকে OMRখন 50 টকা দি পিনে ডাউনলোড কৰি আপুনি কিমান শুদ্ধ কৰিলে সেইটো চাব পাৰে। আৰু বিভিন্ন ইউটিউব চেনেলে ইতিমধ্যে কাট অফ মাৰ্কছো দি দিছে আৰু সেই হিচাপত আপুনি কিমান মাৰ্কছ পাব তাৰো এটা অনুমান, আপুনি মানে কাট অফ কিমান যাব এটা অনুমান কৰিব পৰা হৈ গৈছে। আপুনি এবাৰ এডিআৰইত আপোনাৰ চিটটো কনফাৰ্ম হ'বনে নহয় সেই বিষয়ে গম পাই গৈছে। আপোনাক ভালে মাতিবনে নামাতে সেই কথাটো আপুনি গম পাই গৈছে। গতিকে যদি আপোনাক যদি ভালে মাতে, ভাইভাত যদি আপোনাৰ টেষ্টটো ভাইভাটো যদি ভাল হয় তেতিয়াতো ভাল কথা, আপোনাৰ হাতত এটা চাকৰি থাকিব। কিন্তু যদিহে আপোনাৰ ভাইভাত গৈ বেয়া হয় বা ভাইভা আগত যদি আপুনি কোৱালিফাই নকৰে তেতিয়াহ'লে আপুনি কি কৰিব? ঘৰততো আপুনি হাত সাৱটি বহি থাকিলে নহ'ব। তাৰ কাৰণে আপোনালোকে পুনৰ প্ৰস্তুতি চলাব লাগিব। কিয় প্ৰস্তুতি চলাব লাগিব? ইতিমধ্যে ঘোষণা হৈ গৈছে যে 15,000 নতুন চৰকাৰী চাকৰি পদ মে মাহত আহি আছে। আৰু এই ঘোষণাটো কোনে কৰিলে? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। যিহেতু তেখেতে যিয়ে কওক বা নকওক, তেখেতে ঘোষণা কৰাৰ পাছত কামটো হৈ যায়। সেইটো আমি আগতেও দেখিছো। তেখেতে ঘোষণা কৰিলে বস্তুটো তেখেতে লৈ আনে। হয় কিছুদিন কেতিয়াবা দেৰি হয়, কিন্তু এটা কথা মনত ৰাখিব, এই 15,000 পোষ্টটো আহিবই, সেইটো আপোনালোক খাটাং হৈ থাকক। কাৰণ 2026ত আছে ইলেকশ্যনৰ আগে আগে তেখেতে ভোটৰ কাৰণে এই পোষ্টখিনিক চাকৰি মানে যিখিনি এতিয়া এডিআৰই দি গ'ল তেওঁলোককতো চাকৰি দিবই। তেখেতে এই 15,000 নতুন পদৰ যিটো মানে এক্সাম, সেই এক্সামটো পাতিব। কাৰণ তেখেতে পুনৰ শাসনলৈ আহিবলৈ হ'লে তেখেতে ডাঙৰ পদক্ষেপ এটা হাতত ল'বই লাগিব। গতিকে এই নতুন 15,000 চৰকাৰী চাকৰিৰ কাৰণে আপোনালোকে যদি প্ৰস্তুতি চলাব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰস্তুতি চলাবৰ সময় হৈ গ'ল। কাৰণ এবাৰ কুৱেশ্যন পেপাৰ অকণমান কিছুমান বিষয়টো টাফ আছিলে, কঠিন আছিলে। এতিয়া মই এটা পল চলাইছিলোঁ ইউটিউবত, তাত গম পালোঁ যে আপোনাৰ কিছুমান ছাবজেক্ট কিছুমান ষ্টুডেণ্টে বেয়া পাইছে, তাৰ ভিতৰত এটা কমন ছাবজেক্ট আছে। এতিয়া এই নতুন যিটো এক্সাম আহিব এইটো কোনে কোনে দিব পাৰিব? এইটো একেই আগৰ দৰে গ্ৰেজুৱেট, হায়াৰ ছেকেণ্ডেৰী, SSLC, ক্লাছ 8 4টা কেটেগৰীৰ ষ্টুডেণ্টে দিব পাৰিব বা কেণ্ডিডেটে দিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, যিসকল নতুন গ্ৰেজুৱেট, ছায়েন্সৰ গ্ৰেজুৱেট, তেওঁলোকে কোনো অসুবিধা নাপায়। তেওঁলোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰ তেওঁলোকে কৰিব পাৰে। যিসকল পুৰণা গ্ৰেজুৱেট, যিসকল আৰ্টছৰ গ্ৰেজুৱেট, যিসকল হায়াৰ ছেকেণ্ডেৰী বহুত দিনৰ আগত পাছ কৰিলে, SSLC বহুত দিনৰ আগত পাছ কৰিলে, তেওঁলোকৰ কাৰণে এই এক্সামটো ক্ৰেক কৰাটো বহুত কঠিন হৈ পৰে। গতিকে তেওঁলোকৰ কাৰণে মই এটা সুবিধা লৈ আনিছোঁ। সেইটো হ'ল যে www.asamshiksha.com-ত আমি যিমানখিনি MCQ আছে MCQখিনি দিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে কোনো কিতাপ কিনিব নালাগে, কোনো ধৰণৰ কিতাপ পঢ়িব নালাগে। তেওঁলোকে নিজৰ মোবাইলতে, এণ্ড্ৰইড মোবাইলতে এই ৱেবছাইটত গৈ MCQখিনি পঢ়িব পাৰে। তেওঁলোকে 20টা কুৱেশ্যন আহি থাকিব, 20টা তেওঁলোকে ট্ৰাই কৰিব আৰু সেই 20টা ট্ৰাই কৰাৰ পাছত নতুন 20টা আহিব। তেনেকে তেওঁলোকে প্ৰায় 10,000 ওচৰৰ কুৱেশ্যন আনচাৰ ট্ৰাই কৰিব পাৰিব। যিহেতু এইটো ডেভেলপমেণ্ট ফেজত আছে, আপোনালোকে আজিয়ে গৈ এইটো চেক কৰিব পাৰে। আৰু দ্বিতীয় কথাটো হৈ গ'ল যে এই এডিআৰই এক্সামত সকলোৱে অসুবিধা পোৱা এটা বিষয় হ'ল মেথমেটিক্স। ছায়েন্সৰ যিসকল গ্ৰেজুৱেট আছে তেওঁলোকৰ কথা বাদ দিলোঁ, বাকী সকলোৱে গণিতৰ বিষয়টোৰ কুৱেশ্যনখিনিত অসুবিধাত পৰে। গতিকে আমাৰ এই ইউটিউব চেনেলটোত কেৱল মাত্ৰ গণিতৰ বিষয়টোক লৈ পিনে আমি ভিডিঅ' বনাম বুলি ভাবিছোঁ। এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা মতামত থাকে আপোনালোকে কমেণ্টত দিব পাৰে। আমি একেবাৰে সহজ ভাষাত দিবলৈ চেষ্টা কৰিম। একেবাৰে আমাৰ মানে আমি যিটো সচৰাচৰ কথোপকথনত যিটো ভাষা ব্যৱহাৰ কৰোঁ তেনেকুৱা ধৰণৰ ভাষাত গণিত বুজাবলৈ চেষ্টা কৰিম সকলো মানুহৰ কাৰণে। কাৰণ কিছুমান গণিতৰ কিছুমান শব্দ আছে, কিছুমান বাক্য আছে যিসকলে বহুত দিনৰ আগতে পঢ়িলে, যিসকলে আৰ্টছত পঢ়িলে গণিত বেয়া পাই পিনে, তেওঁলোকৰ কাৰণে কিছুমান শব্দ বুজি পোৱাত অসুবিধা হ'ব পাৰে। গতিকে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰা হ'ব। সেইকাৰণে কৈছোঁ, আপোনালোকে যদি সাজু হ'ব বিচাৰিছে MCQৰ কাৰণে আমাৰ www.asamshiksha.com-লৈ যাব পাৰে। আৰু গণিতৰ কাৰণে আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ আছে তেতিয়াহ'লে আপোনালোকে আমাক জনাব পাৰে। ইয়াৰ ওপৰত আমি চিন্তা কৰি আপোনালোকৰ কাৰণে প্ৰত্যেক দিনাই নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। বাকী ভাল পালে ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ উপদেশ কমেণ্টত লিখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।